অসমতো এতিয়া দ্বিতীয়বাৰৰ কাৰণে স্বাধীনতাৰ পিছত কংগ্ৰেছ দলটো মুছলিম লীগ নামেৰে, যদিও কংগ্ৰেছ আচলতে মুছলিম লীগ হিচাপে পবিত্ৰ বিধানসভাত প্ৰতিষ্ঠা হ'ল। এতিয়া হয় মুছলিম মানুহক ইয়াৰ দায়িত্ব দিব লাগিব, নহয় এজন হিন্দুক দিব লাগিব। আৰু মই ভাবোঁ কংগ্ৰেছে যিমান ডাঙৰ কথা নকওক কিয় দেখুৱাই দিব পাৰিব জয়প্ৰকাশক, কিন্তু নেতৃত্ব চলিব মুছলিম লীগৰ। তুষ্টিকৰণৰ পৰ্যায় পাৰ হৈ গৈ মুছলিম লীগেই নামেৰে নামকৰণ কৰিব লাগে কংগ্ৰেছ ওৰফে মুছলিম লীগ। মোৰ যিমান দূৰ মানে যিটো মই ব্যৱস্থা দেখিছোঁ, আৰু ভালকৈ চালে জয়প্ৰকাশো সেই মুছলিম লীগৰ ভোটেৰেই প্ৰতিষ্ঠিত হৈছে এইবাৰ বিধানসভাত। আপোনালোকে অলপ বেকগ্ৰাউণ্ডটো চালে গম পাব কিমান হিন্দু আছে, কিমান মুছলিম আছে লখিমপুৰৰ নাওবৈচা সমষ্টিটোত। এই বিধানসভাত গোপীনাথ বৰদলৈৰ দৰে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে প্ৰতিনিধিত্ব কৰিব এই বিধানসভাত। আৰু দিল্লীত সেই সময়ত জৱাহৰলাল নেহৰু আছিল, তাত তেওঁৰ পৰিয়ালৰ ৰাহুল গান্ধী আছে, গৌৰৱ গগৈ পাকিস্তান প্ৰেমী আছে। একেবাৰে আপোনালোকে নিশ্চিন্ত থাকক, যাকেই বিৰোধী দলপতি দিয়ক বা নিদিয়ক, কিন্তু প্ৰাধান্য থাকিব মুছলিম লীগৰ, যে মুছলিম লীগৰ দ্বাৰা গঠিত দল এটাই এইবাৰ কংগ্ৰেছৰ বিয়াফত প্ৰতিনিধিত্ব কৰিব। আৰু আপুনি দেখিব এতিয়া যাৰ নেতৃত্বত যিকেইজন বিধায়ক জিকি আহিছে তেওঁলোক বংগীয় মূলৰ একোজন মুছলিম পৰিয়ালৰ পৰা অহা ব্যক্তি। এটা নাম চালে হৈ গ'ল, ইতিহাসটো তেওঁলোকৰ বুৰঞ্জী, তেওঁলোকৰ পূৰ্বপুৰুষসকল ক'ত, আপোনালোকে নামবিলাক চাই চাৰ্চ কৰিলে ওলাই যাব।